ফ্ৰেণ্ডছ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজিৰ এই ভিডিঅ'টোত তিনিজন হাইলি সাকসেসফুল মানুহৰ উপদেশ এটা আপোনালোকৰ আগত শ্বেয়াৰ কৰিম। যদিহে আপুনি এই উপদেশ কেইটা নিজৰ জীৱনত মানি চলে তেতিয়া নিশ্চয়কৈ আপুনিও জীৱনত সফল হ'ব পাৰিব। গতিকে ভিডিঅ'টো শেষলৈকে চাওক। প্ৰথম উপদেশটো হৈছে ইলন মাস্কৰ। ইলন মাস্ক প্ৰত্যেকজন ব্যক্তিৰ কাৰণে বহু ডাঙৰ ইনস্পিৰেশ্যন। এওঁৰ ওপৰত নিশ্চয়কৈ ডিটেইলড ভিডিঅ' বনাম। ইলন মাস্কে কৈছে যে যদিহে আপোনাৰ কাৰণে কোনো কাম প্ৰয়োজনীয় তেতিয়া হলে আপুনি সেইটো তেতিয়াও কৰিব যেতিয়া আপোনাৰ লগত কোনো নাথাকে। অৰ্থাৎ যদিহে আপোনাৰ কাৰণে যিকোনো এটা কাম কৰা প্ৰয়োজন তেতিয়া সেইটো কৰক। হয়তো সেইটো কামত আপোনাক কোনো সাপোৰ্ট নকৰিব পাৰে, তথাপিও যদিহে সেইটো প্ৰয়োজন নিজৰ কাৰণেও আৰু আনৰ কাৰণেও তেতিয়া সেইটো কৰক। দ্বিতীয় উপদেশটো হৈছে ষ্টিভ জবছৰ। ষ্টিভ জবছ হৈছে এপলৰ ফাউণ্ডাৰ। এওঁ কৈছে যে আগলৈ বহুত পস্তাবা যিটো কাম আজি কৰিব পাৰা কিন্তু সেইটো এলাহ বা যিকোনো কাৰণত কৰিব নোৱাৰিলে। অৰ্থাৎ আমি এলাহ বা অন্য কাৰণত যদিহে আজি কৰিব পৰা কামটো নকৰোঁ তেতিয়া পিছলৈ আমি বহুত পস্তাম, কিয়নো বহুতো মানুহে কৰিম বুলি ভাবি থাকে কিন্তু একশ্যন নলয়, যাৰ ফলত সময় পাৰ হৈ যায়। গতিকে আজিয়েই একশ্যন লওক। তৃতীয় উপদেশটো হৈছে মাৰ্ক জুকাৰবাৰ্গৰ। মাৰ্ক জুকাৰবাৰ্গ হৈছে ফেচবুকৰ ফাউণ্ডাৰ। মাৰ্ক জুকাৰবাৰ্গে কৈছে যে সকলোতকৈ ডাঙৰ ৰিস্ক হ'ল কোনো ৰিস্ক নোলোৱা। অৰ্থাৎ বৰ্তমান আমাৰ জীৱনটো যেনেদৰে চলি আছে তেনেদৰেই গোটেই জীৱনটো চলি থকা। আমাৰ জীৱনটো উন্নত কৰিবলৈ আমি সুবিধা পালেও ৰিস্ক লোৱাৰ ভয়ত আমি নতুনকৈ জীৱনত একো ট্ৰায়েই নকৰোঁ। গতিকে প্ৰয়োজন সাপেক্ষে ৰিস্ক লওক যাতে নিজৰ লগতে আনৰো উন্নতি সাধন কৰিব পাৰে। যদি এই ভিডিঅ'টো চাই ভাল লাগিছে ভিডিঅ'টো লাইক কৰি দিব, ভিডিঅ'টো কেনেকুৱা পাইছে তলত কমেণ্ট কৰি জনাব, আগলৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিবলৈ ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।